বন্ধু-বান্ধৱীসকল আপোনালোক পুনৰ এবাৰ টু ফাৰ্ষ্ট নিউজ ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। চ' বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ সন্মুখত লৈ আহিলোঁ কিছুমান ভিডিঅ' ক্লিপ। চ' ভিডিঅ' ক্লিপ লৈছোঁ আপোনালোকৰ যিটো আপোনালোকৰ 14 ডিচেম্বৰত কাহিলীপাৰা চলো কাৰ্যসূচী আছিল সেইটোৰ ওপৰত ভিত্তি কৰি কিছুমান ভিডিঅ' ক্লিপ আপোনালোকৰ সন্মুখত লৈ আহিলোঁ। চ' আপোনালোকক ইয়াৰে সম্পূৰ্ণখিনি প্ৰথমতে কৈ দিব বিচাৰিছোঁ। এইটো আছিল আপোনালোকৰ শীঘ্ৰে বিশেষ টেটৰ বিজ্ঞাপন জাৰি কৰাৰ দাবীত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সংস্থা কাহিলীপাৰা চলো কাৰ্যসূচী। স্থান আছিল আপোনালোকৰ অসম সৰ্বশিক্ষা মিছন কাৰ্যালয় কাহিলীপাৰা গুৱাহাটী 19। তাৰিখ আছিল আপোনালোকৰ 14 ডিচেম্বৰ 2020 সোমবাৰ দিনা। চ' ইয়াৰে আপোনালোকৰ যিটো কাৰ্যসূচী আছিল কিছুমান ভিডিঅ' ক্লিপ আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে যিমানখিনি কথা কৈছে সকলোখিনি বহুত গুৰুত্বপূৰ্ণ কথা কৈছে, কিয়নো শিক্ষক অবিহনে কোনো একো কাম কৰিব নোৱাৰিব। আৰু বিশেষকৈ প্ৰাথমিক স্কুলত যিমানখিনি শিক্ষক আছে তেওঁলোকৰ অবিহনে কোনেও এটা কামো কৰিব নোৱাৰিব। আজি আমাক স্বাধীনতা দিব লাগিব। ইমান আলোচনালৈ মাতি আছে, আলোচনা 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 এতিয়ালৈকে একো কৰিবই পৰা নাই। চৰকাৰ গৈ খতম, কিমান চৰকাৰখন ঠিকান নাই, কিমান ঠগিব আৰু কিমান ঠগিব। আমাৰ নিচিনা ইমান নিবনুৱা মানুহখিনি আমাক কিয় ঠগিব? গতিকে আজি আলোচনালৈ আহিব লাগিব। তেওঁলোকে নিজে যদি ইয়াত কিয় নহয়, আমাক যদি আজি মৌখিকভাৱে নহ'ব, মৌখিকভাৱে বহুত দিছে, লিখিতভাৱে দিছে। ভিজন ডকুমেণ্টৰ ইয়াত ভিজন ডকুমেণ্টত লিখা আছে। গতিকে আমি মাছ নাই আজি নাযাওঁ। আৰু যদি দিয়ে তেওঁলোকে টেট পৰীক্ষা নাপাতে, আমি সুধিব বিচাৰিছোঁ যে টেট হ'ব নে নহয়। যদি নহয় তেতিয়াহ'লে আমাক ইমান টকা খৰচ কৰাই পেলাই লগতে আমি ইমান বছৰ কাম কৰি আছিলোঁ, আমাৰ বয়সটো শেষেই হৈ গ'ল। গতিকে তেওঁলোকে সেই পইচা ঘূৰাই দিব লাগিব। আৰু আমাৰ যিমান অমূল্য বছৰ আমাৰ বয়স তেওঁলোকে খাইছে সকলোখিনি ঘূৰাই দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়াহ'লে এই গেট তেওঁলোকে যি বেৰিকেডৰ সৃষ্টি কৰিছে, সেই বেৰিকেডে আমাৰ পেটৰ ভোক, আমাৰ অন্তৰত যি আগ্নেয়গিৰি আছে সেই জুই নুমাব নোৱাৰে প্ৰশাসনে। তেওঁলোকে কি আমাক চোৰ বুলি ভাবিছে নেকি, আমাক ডকাইত বুলি ভাবিছে নেকি? আমি আমাৰ প্ৰাপ্য বিচাৰি আহিছোঁ। যদি প্ৰাপ্যৰ কাৰণে কোনোবাই বাধা দিয়ে, সেই বাধা নেওচি যাবলৈ আমি কাকো ভয় নকৰোঁ, না কোনো প্ৰশাসন। সেই প্ৰশাসন যি প্ৰশাসনক আমাৰ নিচিনা শিক্ষকৰ্মী, আমাৰ নিচিনা শিক্ষকে পঢ়াই শুনাই চাৰ্টিফিকেট দিয়াৰ পিছত তেওঁলোকে পুলিচত জইন কৰিব পাৰিছে। আজি আপোনালোকে সংবাদ মাধ্যমত কিয় কাৰণে আহিছে যে আমাৰ নিচিনা শিক্ষকে আপোনালোকক প্ৰাথমিক শিক্ষা দিয়াৰ পিছত সেই চাৰ্টিফিকেটেৰে আপোনালোকে সাংবাদিকতা কৰিব। গতিকে শিক্ষক মূল্যহীন নেকি? যদি মূল্যহীন তেতিয়াহ'লে এই মূল্যহীন শিক্ষকসকলক তেওঁলোকে মাৰি পেলাওক। আৰু যদি মূল্য আছে তেওঁলোকে পলাই আছে কিয়? তেওঁলোকে লুকাই থাকি লাভ নাই, তেওঁলোকক বিচাৰি যাওক, প্ৰশাসনে বাধা দি লাভ নাই। আমি আমাৰ প্ৰাপ্যৰ কাৰণে আহিছোঁ, ভয় নকৰোঁ, কাকো কেয়াৰ নকৰোঁ। আমি প্ৰাপ্য লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আমি কেনেকৈ ল'ব লাগে আমি তাৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকক জনালোঁ, আপোনালোকে সহযোগ কৰক। এইকেইটা চোৰ, এইকেইটা ডকাইত মস্ত মিছলীয়া। গতিকে এই মিছলীয়াকেইটাক আজি আমি গৃহ প্ৰত্যক্ষ হৈছোঁ। সকলো সংগঠন যেনেকৈ ৰাজনীতিৰ দলবিলাক সময়ত একেলগ হ'ব পাৰে, আমি কিয় নোৱাৰোঁ? আমি সকলো সংগঠন আহিছোঁ। গতিকে পৰৱৰ্তী সময়তো আহিবলৈ বাধ্য হ'ম। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। গতিকে আমি প্ৰাপ্য নোপোৱালৈকে যি কৰিব লাগে আমি তাকে কৰিম। উদ্দেশ্য এটাই, আমাৰ ভিজন ডকুমেণ্টতো লিখা আছে আমাক কিমান আলোচনালৈ মাতি থাকিব। আমি এই আলোচনাত বহি আমি সদায় এই 9 বছৰ আমি ইয়াত আমাৰ বয়সৰ উৰ্ধসীমা খতম হ'লগৈ। গতিকে আমি এইখিনি মানি নলওঁ। আজি আমাৰ এই আন্দোলনতে আমাক আজি এই স্থানতেই ক'ব লাগিব যে বিশেষকৈ কোন তাৰিখে পাতিব আৰু কোন তাৰিখে আমাৰ বিজ্ঞাপন হ'ব। আজি নিদিলে আমাক পুলিচ প্ৰশাসন যিমান ঘেৰা দি ৰাখক, আমি মৰিবলৈও সাজু আছোঁ। আমি ভয় নকৰোঁ। আজি থাকিবলগীয়া হয়, আমি আজিৰ পৰা আমি আৰম্ভ বুলি কৈছোঁ। এয়াই আৰম্ভ। আজিৰ পৰা আমি ইয়াতে নাযাওঁ। ইয়াতে
চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব ভিডিঅ'টো সকলো মাজত শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেল নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি হ'ব কিয়নো সদায় নতুন নতুন জব আপডেট এডুকেশ্যন আপডেট লগতে স্পেচিয়েল ট্ৰেডৰ সকলো ধৰণৰ আপডেট দি থাকোঁ চব বন্ধুসকল পুনৰ নতুন ভিডিঅ'ত লগ পাম জয় হিন্দ জয় অসম